Welcome back viewers. সকলো টেট উত্তীৰ্ণ চাকৰি প্ৰত্যাশীৰ কাৰণে পুনৰ অতি সুখবৰ লৈ আহিছে অতি ভাল খবৰ যে আকৌ DW প্ৰকাশ কৰিছে 120 plus 108 total 228 post. So যেটো এতে 5500 আৰু 4500 5550 plus 4500 যিখিনি পেন্ডিং স্ট্যাটাস আছে মেৰিট লিষ্ট ঠিক আছে সেই সময়তে এই এডভাৰটাইজমেন্টে খুব একি এটি আখাৰ বতৰা কঢ়িয়াই আনিছে সকলোৰ মাজত যাৰ নম্বৰ কম আছে বা ধৰক এপ্লাই কৰিব কিবা কাৰণত থাকি গল সো তেওঁলোকে অতি খুনালি সুযোগ এটি লাভ কৰিছে বুলি আমি ক'ব পাৰো আৰু যদি অলৰেডি এপ্লাই কৰিছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে সো এলপিত আছে 120 পোষ্ট আৰু ইউপিত আছে 108 post ইতিমধ্যে মই জনালো স্টার্ট ডেট হ'ব আপোনাৰ 28 আগষ্টৰ পৰা ঠিক আছে 10 am 28 আগষ্টৰ পৰা 5 pm 30th September almost 1 month plus দিছে এমাহ ধৰি সময় আছে কিন্তু কেইটিমান এতে কন্ডিশন আছে বন্ধু-বান্ধৱীসকল ইয়াতে যি আপোনাৰ ডিএলএড আছে ডিএলএড টো কিন্তু স্পেশাল এডুকেশন লাগিব আপোনাৰ ডিএলএড 2 years ডিপ্লোমা ইন এডুকেশন এটো আছে স্পেশাল এডুকেশন ক্যাটেগৰাইজড হ'ব লাগিব স্পেশালিটি হেটো থাকিব লাগিব ঠিক আছে আৰু বাকি ক্ৰাইটেৰিয়া অলমোস্ট সেমে আছে সিনিয়ৰ সেকেন্ডাৰী তাৰ মানে হাই সেকেন্ডাৰী পাস হ'ব লাগিব উইথ 50% মাৰ্কস আৰু এটেড বা সিটেড পাস হ'ব লাগিব তাৰছত having graduation degree etu mane LP karone with 2 year diploma in elementary education especially with Assam TET or Central TET will be eligible ta mane graduation thakilo yat eligible hobo thik tenekoi UP karone ase graduation with 50% marks with B.Ed B.Ed to special education bicharise thik tenekoi ETET aru CTET pass kora hobo lagibo ekhini regular post hoy aru ৰেগুলাৰ পোষ্টৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰে তো বিভিন্ন ধৰণৰ স্কুলত যেখিনি স্পেশাল এডুকেশন ৰিকোয়াৰমেন্ট থাকে ছাত্ৰ ছাত্ৰীসকলক সো সেই ৰিকোয়াৰমেন্টখিনি ফুলফিল কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এইখিনি পদক্ষেপ লোৱা হৈছে পুনৰ আৰু কি লাগিব ডকুমেন্টস এপ্লাই কৰোতে সেইখিনি আপোনালোকে গম পায় ইতিমধ্যে জনে 4500 বা 5550 বা অন্য পোষ্টত এপ্লাই কৰিছে তেওঁলোকে গম পায় এনেকুৱা অনলাইন এপ্লিকেশনত ঠিক আগতে কৰা ধৰণে এনেকুৱা ফৰ্মেট এটি ওলাব So that apnar especially HSLC admit card, passport size photograph, tarsat high secondary mark sheet or certificate, any other mark sheet and certificate of higher education, tarsat DLED or certificate or mark sheet, or DLED to recognized by RCI mane Rehabilitation Council of India recognize kora hobo lagibo. Tarsat certificate and mark sheet of ETET or CTET ase. Tarsat certificate of ex-serviceman ba সৈনিক ওয়েলফেয়ার যেখিনি রিল্যাক্সেশন যদি পাব বিচাৰে তাৰ কাৰণে তো মই এইজৰ কথাটো উল্লেখ কৰা না নহয় জানো এজ অন 1 আগষ্ট বুলি কৈছে ইয়াত কিন্তু এজ অন 1 আগষ্ট 40 বছৰ সম্পূৰ্ণ হ'ব লাগিব আৰু আপোনাৰ ৰিল্যাক্সেশন আছে 2 ইয়াৰ্স এক্স সাৰ্ভিসমেনৰ কাৰণে ঠিক তেনেকৈ 3 ইয়াৰ্স OBC OM OBC ৰ কাৰণে আৰু SC ST হিলস বা STP তেওঁলোকৰ যেখিনি জেনাৰেলি ৰিজাৰ্ভেশন দিয়া হয় বা ৰিল্যাক্সেশন দিয়া হয় ঠিক তেনেকৈ ৰিল্যাক্সেশন দিয়া আছে এখিনি আপোনালোকে চাব পাৰে এডভাৰটাইজমেন্ট গোটেই ডিটেইলছ খিনি মই স্ক্ৰিনত দেখাইছো আপোনালোকক ঠিক আছে আৰু ইয়াৰ পে ব্ৰেণ্ডটো ভাল আছে বন্ধু-বান্ধৱীসকল পে ব্ৰেণ্ডটো আপোনাৰ স্কেল পেটো কিমান আছে মই দেখাই আছো 14000 to 70000 এটো এজ পাৰ সার্ভিস রুল পে সার্ভিস রুল 2019 বুলি কৈছে এমেন্ডমেন্ট জি কৰা হৈছে এখিনি এলপি কাৰণে আৰু এমএৰ কাৰণে আছে কিমান 14000 to 70000 এইটো 2019 যিখিনি পে সার্ভিস রুল আছিল সেইখিনি মতে গতিকে যেহেতু 28 আগষ্টৰ পৰা 30 সেপ্টেম্বৰলৈকে সময় দিয়া আছে আপোনালোকে নিজৰ সাৰ্টিফিকেট কিনে ভালকৈ যোগতাই ল'ব পাৰে আৰু গুটেখিনি অনলাইন যেতি এপ্লাই কৰিব মনত ৰাখিব যাতে যিখিনি ৰিকোয়াৰ্ড ক্ৰাইটেৰিয়া থাকে কিমান সাইজৰ ফটোগ্ৰাফছ কিমান সাইজৰ সাৰ্টিফিকেট JPG নে PDF এখিনি মেনশন কৰা থাকিব সেইখিনি ধুনিয়াকৈ আপোনালোকে আপলোড কৰিব যেহেতু সময়সীমা বহুত আছে হাতত আৰু সেন্ট্ৰেল টেটে পাত বা এটেট পাস কৰা সকলৰ কাৰণে এটো অতি সুখবৰ সো কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিব পুনৰ নতুন আপডেট লৈ আহিম